Hello everyone, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল বুজাছ কুকিং এণ্ড ব্লগৰ অন্য এটা ভিডিঅ' লৈ। এয়া দেখিছেনে জেলি, কিহৰ জেলি বনালোঁ আহকচোন মোৰ ভিডিঅ'টোত চাওক। এয়া দেখিছেনে কেঁচা আম, ঘৰৰে আম বতাহ বৰষুণত পৰি এনেই নষ্ট হৈ যাব ওলাইছিল। মই ভাবিলোঁ অলপমান জেলিকে বনাই থওঁ। এয়া আমখিনি মই ধুনীয়াকৈ বাকলি গুচাই টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। তাৰ পাছত মই ইয়াত আম যিহেতু মোৰ অকণমান সৰহকৈ লৈছোঁ, মই ইয়াত 4-5 কাপ পানী ব্যৱহাৰ কৰিছোঁ। এয়া পানীখিনিত মই কাটি লোৱা আমখিনি দি ল'লোঁ। এইখিনি আম অকণমান সিজাই ল'ব লাগিব। সিজাই লৈ এইখিনি মই মিক্সিত বাটি ল'ম। এয়া ধুনীয়াকৈ আমখিনি সিজি আহিল। মই এইখনৰে আমখিনি উঠাই লৈছোঁ। এয়া মই কাঁহী এখনত আমখিনি উঠাই লৈছোঁ। আমখিনি ভালদৰে সিজি গৈছে। 7-8 মিনিটৰ প্ৰয়োজন হৈছে। আপোনালোকে চাই ল'ব, আমখিনি সিজিলে সেইখিনি নমাই ল'ব, যাতে এইখিনি বটোতে কোনো অসুবিধা নহয়। এতিয়া যিখিনি আমৰ পানী ৰৈছিল তাত মই এই কাপটোৰে 5-6 কাপ চেনি ব্যৱহাৰ কৰিছোঁ। আপোনালোকে আম অনুযায়ী নিজৰ আন্দাজমতে চেনিটো ব্যৱহাৰ কৰিব। মিঠাটো অকণমান জেলিত বেছিকৈ লাগিব, কিয়নো আমখিনি টেঙা। এয়া মই চেনিখিনি দিয়াৰ পিছত আমখিনি মই মিক্সিত গুড়ি কৰি ল'ম। এয়া মই মিক্সিত ভৰাই লৈ আমখিনি গুড়ি কৰি ল'লোঁ। চেনিখিনি অকণমান গলি যাব দি তাত মই এয়া বটি লোৱা আমখিনি দি দিলোঁ। আমখিনি কিন্তু খুব সঘনাই লৰাই থাকিব লাগিব, নহ'লে তলিত লাগি যাব পাৰে। এনেদৰে লাৰি লাৰি আমখিনি লাহে লাহে গোট মাৰি আহিব। আপোনালোকে এইখিনি গমেই পাব। এনেদৰে লৰাই অকণমান গোট মাৰি অহাত ইয়াত মই এফাল নেমু ব্যৱহাৰ কৰিছোঁ। নেমু দিলে ইয়াৰ স্মেলটো বহুত ধুনীয়া হয়, লগতে ইয়াত যিটো ঔষধি থাকে সেইখিনি বিশুদ্ধ কৰি দিয়ে নেমুৱে। তাৰপিছত এইখিনি প্ৰায় গোট মাৰি আহিছে। ইয়াত মই অকণমান নিমখো ব্যৱহাৰ কৰিছোঁ। সেইটো ক্লিপ ৰৈ গ'ল, আপোনালোকে ইয়াত অকণমান নিমখ দি দিব। যিহেতু আমখিনি টেঙা, ইয়াৰ নিমখ দিলে ইয়াৰ টেঙা মিঠাৰ বেলেঞ্চটো আহি যাব। এইদৰে লৰাই মোৰ এতিয়া জেলিখিনি প্ৰায় প্ৰস্তুত হ'বৰে হৈছে। এয়া চাওকচোন, জেলিখিনি ধুনীয়া গোট মাৰি আহিছে। আপোনালোকে ইয়াত হালধীয়া নতুবা সেউজীয়া ফুড কালাৰ ব্যৱহাৰ কৰিলেও জেলিখিনি দেখিবলৈ ধুনীয়া হয়, কিন্তু মই ইয়াত কোনো ধৰণৰ ফুড কালাৰ ব্যৱহাৰ কৰা নাই। তাৰপিছত জেলিখিনি এনেদৰে থৈ 7-8 ঘণ্টাৰ পিছত চাওকচোন কি ধুনীয়া হৈছে চাবলৈ। এনেদৰে খাই চাব, আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিল প্লিজ মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আগলৈ। তেতিয়াহে মোৰ ভিডিঅ'বোৰ পাই থাকিব। লগতে এটা ধুনীয়া কমেণ্ট কৰি দিব, যাতে মই আগলৈ ভিডিঅ'বোৰ দিবলৈ উৎসাহ পাওঁ। থেংক ইউ।